নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে চাই আছে নেইনা আছামিজ ব্লগ কি খবৰ আপোনালোকৰ মোৰ বৰ্তমান ভালে আজি আপোনালোকক লৈ যাম কাৰ্বি আংলঙত থকা বুদ্ধ মন্দিৰৰ কিছু দৃশ্য দেখুৱাবলৈ তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ সেউজীয়া চাহ বাগানৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ আৰু অকণমান দূৰ পালেগে আৰু আমি পামগৈ আৰু মন্দিৰ আহি পালোহি কাৰ্বি আংলঙৰ ভিতৰকালিয়নিত এই মন্দিৰ ভাগ আছে এই মন্দিৰ ভাগ স্থাপিত কৰা হৈছিল 1819 চনৰ এতিয়া ক'ত কি কেনেকৈ আছে আপোনালোকক দেখুৱাই যাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব বুলি আশা কৰিলোঁ এতিয়া মই মম জ্বলাই লওঁ আপোনালোকে ধূপো জ্বলাব পাৰে ইয়াত মমো জ্বলাব পাৰে ইচ্ছা অনুযায়ী কথা মই এতিয়া মম জ্বলাই লওঁ আহক তেনেহ'লে যাওঁ বলক ইয়াতো বহুতো মন্দিৰ আছে ভাগ ভাগকৈ মই তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আহক তেনেহ'লে বৰষুণ বতৰ একদম গোটেই পানী পানী হৈ আছে আজি মানুহৰ সমাগম নিচেই কম বহাগ মাহতহে মানুহৰ ভিৰ হয় কাৰণ ৱাটাৰ ফেষ্টিভেল হয় সেই বহাগ মাহত যিসকলে আহে তেওঁলোকে নিশ্চয় জানে আৰু যিসকলে অহা নাই এবাৰ নিশ্চয় আহিব পৰিৱেশটো খুব সুন্দৰ আৰু খুব ভাল লাগে ইয়ালৈ আহি আপোনালোকে আহি দেখিবলৈ কোনোবাই যদি অহা নাই প্লিজ এবাৰ আহিব জেগাডোখৰ খুব ধুনীয়া খুব সুন্দৰ পৰিৱেশ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰোঁ আজিলৈ আহোঁ তেন্তে